হে গাইজ সকলোকে মোৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আৰু আজি আমি ওলাইছোঁ এফালে মানে ফুৰিবলৈ বুলি ওলাইছোঁ আৰু ক'লৈ ওলাইছোঁ মই অলপ পাছতে জনাই আছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই যাব আৰু আমি কোন কোন গৈছোঁ কওঁ বাৰু দেখিছে গীত আৰু গীতৰ মোমায়েক মাহীয়েক মই আৰু মোৰ মানুহজন আৰু আমাৰ টিকলু গীত আমি ট্ৰেইনৰ পৰা NJPত নামিলোঁ NJP মানে নিউ জলপাইগুৰি ষ্টেচন আৰু আপোনালোকে এতিয়াই জানিছে কিজানি বহুতে যে NJPৰ পৰা ক'লৈ যাব পাৰি আৰু এয়া দেখিছে আমি পাহাৰীয়া ৰাস্তাৰে গৈ আছোঁ খুব ধুনীয়া এটা জাৰ্ণি আছিল খুব ভাল লগা এটা আৰু আমি গৈ আছোঁ দাৰ্জিলিং সেয়াই আমি ছিকিমলৈ নাই যোৱা ছিকিমো যাব পাৰি নেপালো যাব পাৰি NJPৰ পৰা আমি গৈ আছোঁ দাৰ্জিলিং ৰাস্তাৰ কিনাৰে কিনাৰে যে এইবোৰ দেখি দেখি গৈ আছোঁ মানে ধুনীয়া ধুনীয়া ঘৰবোৰ আৰু পাহাৰীয়া ওখ ওখ ধুনীয়া ধুনীয়া ঠাইবোৰ মন মানে একদম ভাল লাগি গৈছে আৰু ঘৰবোৰৰ আৰ্কিটেক্সাৰ ইমানেই ধুনীয়া ইমান চিম্পুল যদিও বহুত ভাল লাগে দেই চাই থাকি ইমান ধুনীয়া ধুনীয়াকৈ মানে সজাই থৈ দিয়ে নহয় ফুলেৰে আৰু আমি ৰাস্তাতে ব্ৰেকফাষ্ট কৰি ল'লোঁ ব্ৰেকফাষ্ট কৰি আমি আমাৰ হোমষ্টে পালোঁগৈ আমি এইটো হোমষ্টে ঘৰৰ পৰাই বুকিং কৰি লৈছিলোঁ booking.comত আৰু তালৈ গৈ মানে দেখি একদম মানে মনটো ভাল লাগি গ'ল ইমানেই ধুনীয়া নহয় ইয়াৰ মানে বাহিৰৰ ভিউবোৰ দেখিলেও আপোনালোকে মানে ৱাও বুলি ক'ব আৰু এয়া দেখিছে ভিতৰৰ ইমান ধুনীয়াকৈ ডাইনিং টেবুল এখনো আছে লগতে ড্ৰয়িং ৰুমো আছে এইখন ডাইনিং টেবুল আৰু এইটো হৈছে বেডৰুমটোৰ কাষতে মানে ৰাইট চাইডে আছে বাথৰুম আৰু টিভি এটা আছে দুখন বেড আছে দুখন বেডো বহুত ধুনীয়াকৈ তেওঁলোকে ক্লিনকৈ থৈছে আৰু এটা কাবাৰ্ড আছে যিটো কাবাৰ্ডত আমি আমাৰ লাগেজবোৰ থ'ব পাৰোঁ এইটো স্পেচিয়াছে হয় বাৰু গাৰু এটা আৰু ইয়াত দিছে এখন টাৱেল সেয়াই ইমান ধুনীয়াকৈ থৈছে নহয় আৰু এইখন দৰ্জা দেখিছে পিছফালৰ দৰ্জা এইবোৰ আমাৰ লাগেজ আৰু এইখন পিছফালৰ দৰ্জা পিছফালৰ বেলকনিৰ দৰ্জা আৰু এইটো এটা সৰু বেলকনি অকণমানি বেলকনি খুব মৰম লগা আৰু এই বেলকনিটোৰ এইজনী বহি আছে ভণ্টি তাই মানে একদম ঠাণ্ডা লাগি আছে যে বহিয়ে গ'ল আৰু ৰ'দত এইটো এটা কিমান যে ধুনীয়াকৈ থৈছে নহয় তেওঁলোকে মই ক'ব নোৱাৰিছোঁ আৰু এইটো হৈছে ফ্ৰণ্টৰ ভিউ বেলকনি ফ্ৰণ্টৰ ভিউ পাহাৰ আৰু এইটো হৈছে আমাৰ হোমষ্টেটোৰ ফ্ৰণ্টৰ ভিউ খটখটিৰে প্ৰথমতে অকণমান নামিব লাগিব কেইটামান ষ্টেপ আৰু তললৈ আছে ঘৰটো আৰু এওঁলোকৰ কি জানেনে বাৰু এওঁলোকৰ ইয়াত তাৰমানে তলত মাটিৰ তলতো ঘৰ থাকে ইয়াৰ তলত এই ঘৰটোৰ তলত আৰু হেনো 2টা মহলা আছে এনেকৈ খটখটিৰে আমি গৈ আৰু এইবোৰ দেখিছেনে বাৰু এই ফুলবোৰ যে এইবোৰ পাতবাহাৰবোৰ এইবোৰ মই প্লাষ্টিক বুলি ভাবিছিলোঁ কিন্তু চুই চাওঁতে প্লাষ্টিক নহয় এইবোৰ অৰিজিনেল হয় ইমান ধুনীয়াকৈ সজাই থৈছে নহয় আৰু এইফালে 2টা ৰুম আছে যিকেইটা ৰুম মানে গেষ্টৰ কাৰণে নহয় আৰু এনেকৈ সোমাই মই দেখুৱাইছিলোঁ আগতে আপোনালোকক যে ভিতৰত কি কি আছে সেয়াই আৰু আমি সন্ধিয়ালৈ বুলি ওলাই গৈছিলোঁ মললৈ বুলি য'ত প্ৰথম দিনা গৈয়ে আমি সৰু সুৰা গিফ্ট আইটেম কেইটামান লৈ ল'লোঁ আৰু ঝালমুড়ি খালোঁ তাত অকণমান সময় কটালোঁ খুব ভাল লাগিলে তাত সময় কটাই এয়া দেখিছে লাইটেৰে মানে গোটেই ঠাইডোখৰ জাকজমক কৰি ৰাখিছে আৰু তাত এই কুকুৰ দেখি আমাৰ গীতৰ মানে অৱস্থা বেয়া সি কুকুৰ দেখিলে এনেও ভাল পায় কুকুৰ বুলিয়ে নহয় জীৱ জন্তু মানে বহুত ভাল পায় সেইকাৰণে সি অকল সিহঁতৰ পিছে পিছে ঘূৰি ফুৰে আৰু তাত বহুত বেছি ঠাণ্ডা আছিলে সেইটো কাৰণে পূৰা ফুল্লি পেক হৈ গৈছে চবেই ইমান ধুনীয়া দেখিছেনে বাৰু ঠাইডোখৰ আৰু গীতক চম্ভালতে মানে মোমায়েক মাহীয়েকৰ অৱস্থাটো বেয়া হৈ গৈছিলেগৈ বিশেষকৈ মোমায়েকৰ আৰু আমি মিনি ম'ম' শ্ব'ত সোমাইছিলোঁ কিন্তু তাত মানে বস্তুবোৰৰ দামবোৰ দেখি নাই এইবোৰ নোলোৱাই ভাল হ'ব বুলি আমি নল'লোৱেই মই বিশেষকৈ নলওঁ দেই ইমান দামী বস্তু বুলি নল'লোঁ আৰু এনেই সোমাই চালোঁ মিনি শ্ব' আৰু ম'ম' শ্ব'ত মই সোমাই পোৱা নাছিলোঁ আগতে আগে পিছে তিনিচুকীয়াত নাই কিজানি মই সোমায়ো পোৱা নাই আৰু নেক্সট ডে মানে আজি হৈছে 25 নৱেম্বৰ আৰু আমি ওলাইছোঁ দাৰ্জিলিঙৰ চাইট চিং কৰিবলৈ ফাৰ্ষ্টে আমি গ'লোঁ বাটাচিয়া লুপ বুলি কয় তালৈ গ'লোঁ আৰু বাটাচিয়া লুপৰ পৰা এনেকৈ টয় ট্ৰেইনবোৰ ওলাই যায় এইখন হৈছে কাঞ্চনজংঘা টয় ট্ৰেইন খুব ধুনীয়া আমি কিন্তু
টয় ট্ৰেইনত নুঠিলোঁ কাৰণ ট্ৰেইনত উঠি উঠি আমনি লাগি গৈছিলে আৰু সেইকাৰণে আমাৰ টয় ট্ৰেইনত উঠিবলৈ মনেই নগ'ল এখন খুব ধুনীয়া টয় ট্ৰেইন বাটাচিয়া লুপ আচলতে ইয়াৰ গোৰ্খা সৈনিকসকলৰ সন্মানাৰ্থে এই ঠাইডোখৰ 1995 চনতে পাব্লিকৰ কাৰণে মুকলি কৰি দিয়া হৈছিলে গোৰ্খা ছ'লজাৰসকলে ইয়াতেই তেওঁলোকে পেৰাডো কৰি আছিলে আৰু এই পেৰাড আমি অকণমান চাইছিলোঁ এইফালে ভণ্টি ষ্টাৰ্ট হৈ গ'ল কাঞ্চি ড্ৰেছ পিন্ধি পেলাই পূৰা ফটো ছেশ্যন কৰাত বাটাচিয়া লুপৰ পৰা ওলাই আমি ঘুম মনাষ্ট্ৰীলৈ গ'লোঁ আৰু এই ঘুম মনাষ্ট্ৰীত এই যিটো বুদ্ধ মূৰ্তি আছিলে সেই বুদ্ধ মূৰ্তিটো আচলতে 15 ফুট ওখ আৰু এইটো পুৰণা মনাষ্ট্ৰীৰ ভিতৰত পৰে দাৰ্জিলিঙৰ তাত গীতে একদম মানে তাৰ ফ্ৰেণ্ড বহুত পাইছিলে বুলি ক'ব পাৰি ডাঙৰ সৰু চবেই ইয়াৰ লগত খেলিবলৈ লাগি গৈছে একদম এই মানে পূৰা ফূৰ্তি আৰু তাত Hi guys, আমি এতিয়া আছোঁ জুলজিকেল পাৰ্ক পদ্মাজা নাইডু জুলজিকেল পাৰ্কত এইফালে আছে আমাৰ গীত আৰু আমাৰ গীতৰ মোমাই আৰু গীতৰ দেউতাকে কৈছে কি আনিবলৈ টিকেট কাটিবলৈ আমি এতিয়া গৈ আছোঁ ভিতৰখন আপোনালোকক দেখুৱাই থাকিম সোমায়ে প্ৰথমতে এখন জু গাইড মেপ ফটো মাৰি ল'লোঁ ভালকৈ যাতে একো জীৱ জন্তু চাবলৈ কাৰণে থাকি নাযায় তাৰপিছত দেখিলোঁ হিমালয়ান গৰেল তাৰপিছত বাৰ্কিং ডিয়েৰ মিছমি টাকিন চাম্বাৰ ডিয়েৰ মাৰখুৰ হিমালয়ান তাহিৰ ব্লু শ্বিপ এনেকুৱা বিভিন্ন ধৰণৰ প্ৰজাতিৰ আমি তাত হৰিণা দেখা পালোঁ এইবোৰক অসমীয়াত কি বুলি কয় মই ভালকৈ ক'ব পৰা নাই আপোনালোকে যদি জানে কমেণ্টত জনাবচোন Keep it low key, keep it soft and spoken, with no strings tying you to me. Yes, I do. Baby. Company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden. I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. Told me you don't really do commitment, trust me, consider your message received. When you said you couldn't take us too seriously, I must admit I was relieved. 'Cause I never wanna play happy families with you, but I like having you around. I'm fully aware this is a flash in the pan, but we can still have fun for now. Mati dia. Acu. So when you stop paying so much attention, and when you're moving in another direction, ki mana hai bo? Don't worry, I get it. Ki bo koi dia? Ki ba ki hetu ki? Ki baba? I know you're not mine, it's just my turn, but we can still have fun for now. No, I never wanna play happy families with you, but I like having you around. I'm fully aware this is a flash in the pan, but we can still have fun for now. Yeah, we can
still have fun for now. জুৰ ভিতৰতে এটা মিউজিয়াম আছিলে যিটো মিউজিয়াম হয় বেংগল নেচাৰেল হিষ্ট্ৰী মিউজিয়াম যিটো মিউজিয়ামত ফটো ভিডিঅ' এলাউ নহয় সেইকাৰণে আমি ফটো ভিডিঅ' নকৰিলোঁ আৰু সেই মিউজিয়ামটোত কিন্তু বহুত চাবলগীয়া বস্তু আছিলে আপোনালোকে যদি যায় সেই মিউজিয়ামটো নোচোৱাকৈ নাহিব বহুত বেছি ভাল লাগে মিউজিয়ামটোৰ মানে যিখিনি বস্তু তেওঁলোকে সংৰক্ষিত কৰি থৈছে চাবলৈ যাব আৰু তাৰ পৰা আমি গ'লোঁ টি গাৰ্ডেন জুৰ পৰা টি গাৰ্ডেন গ'লোঁ টি গাৰ্ডেনত তেনেকৈ ফটো ভিডিঅ' কৰা নহ'ল কাৰণ মই ইমান এটা মানে খাছ নাপালোঁ তাৰ পৰা আহিলোঁ জাপানীজ টেম্পল এই টেম্পলটোত কি হৈছিলে আমি সন্ধিয়া পাইছিলোঁহি মানে চাৰিটামান বাজিছিলে আৰু সেইকাৰণে তাত বৰ বেছি সময় আমি পাৰ নকৰিলোঁ যিহেতু টেম্পলটো আমাৰ হোমষ্টেটোৰ কাষতে হয় সেইকাৰণে আমি ভাবিলোঁ যে আহিবৰ দিনা আকৌ আমি জাপানীজ টেম্পললৈ যাম আৰু দেখিছেনে তাৰ পৰা আহি আমাৰ যিটো ৰুমৰ ভিউ মানে বেলকনিটোৰ যিটো ভিউ মানে দেখি একদম মন চন ভাল লাগি গ'লগৈ ইমান বেছি ধুনীয়া ভিউ নহয় আৰু নেক্সট ডে আমি গৈছিলোঁ টাইগাৰ হিল ৰাতিপুৱা 3টা বজাতে উঠি 4টা বজাত আমি যাত্ৰা আৰম্ভ কৰিছিলোঁ টাইগাৰ হিললৈ বুলি যদিও আমি গাড়ীৰ পৰা নানামিলোৱে কাৰণ তাত বহুত বেছি ঠাণ্ডা আছিলে ল'ৰালৈ আমি যোৱাটো বহুত বেছি ভুল কৰিলোঁ আপোনালোকেও যদি ল'ৰালৈ যায় টাইগাৰ হিললৈ স্কিপ কৰি দিব নাযাব ল'ৰালৈ মানে তালৈ যোৱা কোনো সম্ভৱেই নহয় বহুত বেছি ঠাণ্ডা তাত বেমাৰ আজাৰ হৈ আহিব ল'ৰা ছোৱালী তেতিয়া আপোনাৰহে বেছি প্ৰব্লেম হ'ব আমাৰ লগত ভণ্টি আৰু ভাইটিও গৈছিলে আপোনালোকে জানেই নহয় সিহঁতে ছানৰাইজ আৰু কাঞ্চনজংঘা ভিউটো ধুনীয়াকৈ চাব পাৰিলে আৰু সিহঁতৰ কাৰণে মই আপোনালোকক আজি এই ছানৰাইজৰ ভিডিঅ'টো দেখুৱাব পাৰিছোঁ সঁচাকৈ ইমান বেছি ধুনীয়া দেখিছে নহয় ভিডিঅ'তে মানে মই চকুৰে চোৱালে কিজানি যে মই কি কৰিলোঁহেঁতেন মই মানে ক'ব নোৱাৰোঁ আৰু ইমান বেছি মানুহ নহয় দেখিছেনে বাৰু মানে আমাৰ ভণ্টিহঁতে বহুত বেছি সোনকালে সিহঁতে তাত গৈ থিয় হৈছিলেগৈ যদিও সিহঁতৰ আগতেও বহুত মানুহ গৈ তাত মানে অলৰেডি থিয় হৈ আছেই ইমান বেছি মানুহ তাত চকী কিন্তু লৈ একো লাভ নাই চকী এখনত 50 টকাকৈ লয় যদিও চকী লৈ একো লাভ নাই কাৰণ চকীৰ ওপৰতো মানুহ উঠি যায় চকীৰ ওপৰতো উঠি আপুনি তাত বহিবতো নোৱাৰেই থিয় হৈও চাব নোৱাৰে সঁচা কথা কৈছোঁ সূৰ্যৰ পোহৰ যেতিয়া সেই কাঞ্চনজংঘা পৰ্বতটোত পৰে দেখিছেনে দূৰত যে কাঞ্চনজংঘা পৰ্বতটো ওলাই আছে সেই পৰ্বতটোত যেতিয়া পৰে নহয় তেতিয়া তাৰ ভিউটো চাবলগীয়া হেনো অ'কে আজি 26 ডিচেম্বৰ আৰু আমি মিৰিক গৈ আছোঁ এতিয়া বাজিছে প্ৰায় 9:30 আৰু আমি ওলাই মেলি যাওঁতে সঁচাকৈ অকণমান দেৰিয়ে হ'ল ওলাই মেলি 8:30 9টা বজাত যাব পাৰিলে ভালেই বাৰু কিন্তু আমাৰ মানে অকণমান দেৰি হৈ গৈছে কাৰণ মিৰিকলৈ যোৱা ৰাস্তাটো বহুতখিনি দীঘলীয়া হয় আৰু মিৰিকলৈ যাওঁতে আমি ৰাস্তাতে কিছুমান ঠাইত সোমায়ো যাব লাগিব মানে কিছুমান ছাইটত সোমাই যাম আৰু তাতো অলপ ফটো ছেশ্যন কৰিও যাব লাগিব নহয় জানো আৰু সেইটো কাৰণে মানে সোনকালে ওলাই যোৱাটো ভাল আৰু সোনকালে ওলাই যাব আপোনালোকে তেতিয়া মানে সময়ত অলপ বেছিকৈ দিব পাৰিব প্ৰতি দুখৰ ঠাইতে অলপ সময় বেছিকৈ দিব পাৰিব 10 মিনিটকৈ বেছি দিব পাৰিলেও মানে বহুত বেছি ভাল কাৰণ ইমান বেছি ধুনীয়া নহয় ঠাইডোখৰ আপুনি ৰাস্তাতে নামি হ'লেও ফটো একপি মাৰিব পাৰিলে ইমান ধুনীয়া নিট এণ্ড ক্লিন ৰাস্তা আৰু চাৰিওফালে কেৱল পাইন গছ বিৰাট ধুনীয়া এটা মানে পৰিৱেশ মই আপোনালোকক ক'ব নোৱাৰোঁ আপোনালোকে নিজৰ চকুৰে দেখিলেহে বুজি পাব যে কিমান বেছি ধুনীয়া হয় I'm happy in your company with no emotion 'cause my love deserves to be free. I never wanna look at a house in the garden. I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. Told me you don't really do commitment, trust me, consider your message received. When you said you couldn't take us too seriously, I must admit I was relieved. 'Cause I never wanna play happy families with you, but I like having you around. I'm fully aware this is a flash in the pan, but we can still have fun for now. Sao mukhoni sao? Ui. Uli baba mo beda tu dunu dikiti. Don't worry, I get it. I meant what I said when I said it, lady. I never wanna look at a house in the garden. I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now.
no, I never wanna play happy families with you, but I like having you around. I'm fully aware this is a flash in the pan, but we can still have fun for now. Yeah, we can still have fun for now. Oh, we can still have fun for now. আমি এতিয়া ক'ত আছোঁ বোলো আমি আছোঁ এতিয়া মিৰিকত আৰু মিৰিকত আমি এতিয়া ইয়ালৈ এখন পাৰ্কলৈ আহিছোঁ আৰু এই পাৰ্কখনত হৰ্চ ৰাইডিং বোট চলাবলৈ মানে বহুত চব কিবা কিবি বহুত কিবা কিবি ইয়াত আছে অপশ্যন এতিয়া তাকে আহিছোঁ আৰু দেখুৱাই আছোঁ আপোনালোকক খুব ধুনীয়া এটুকুৰা ঠাই দাৰ্জিলিঙত কিন্তু ইয়াত গৰমটো অলপ বেছি হয় তাতকৈ মানে আমাৰ হেৰিয়াতকৈ আমি থকা ঠাইতকৈ ইয়াৰ ঠাইটুকুৰা অকণমান গৰমটো বেছি সেইটো কাৰণে চুৱেটাৰটা খুলি ল'লোঁ চুৱেটাৰ মানে হাইনেক এটা পিন্ধি আছোঁ আৰু এতিয়া চুৱেটাৰ খুলি এই কিন্তু পিন্ধি আছে এই ঠাণ্ডা লাগিছে চাগে এই পিন্ধি আছে কাহ আছে কাহি আছে তাই অলপ অলপ সেইটো কাৰণে সেয়াই আপোনালোকক দেখুৱাই থাকিম এতিয়া আমি কেনেকৈ ইয়াত ফুৰিছোঁ কেনেকৈ কি কৰিছোঁ আপোনালোকক দেখুৱাই থাকিম চাই যাব ভিডিঅ'টো এইফালে এইফালে হ'ল নাম মিৰিকত বজাৰ কৰিবলৈ অলপ বেয়া তথাপিতো মোৰ প্ৰয়োজন হৈ থকাৰ কাৰণে বেল্ট এডাল লৈ ল'লোঁ সেইডালো বহুত বেছি দাম ল'লে আৰু তাতে লাঞ্চ কৰি আমি তাৰ পৰা ওলাই আহিলোঁ মিৰিকৰ পৰা আৰু নেপাল বৰ্ডাৰত অকণমান সময় ৰ'লোঁ তাত মানে গিফটিঙৰ কাৰণে বস্তু কিছুমান চাই আছিলোঁ আৰু বহুত বেছি ভাল তাত কমত মানে মই বস্তুবোৰ পাই গ'লোঁ মোৰ গিফটিঙৰ কাৰণে ভণ্টিও কিছুমান লৈ ল'লে আৰু নেপাল বৰ্ডাৰত জাষ্ট আমি অকণমান সময়হে ৰ'লোঁ কাৰণ তাৰ পৰা নেপাললৈ বুলি সোমাই যাব পাৰি কিন্তু আমাৰ সন্ধিয়া হৈ গৈছিলে কাৰণে আমি নগ'লোঁ অলপ 500মান টকা ল'ব আৰু এটা ট্ৰিপ মানে আপোনাৰ 5 কিলোমিটাৰমান ঘূৰাব তেওঁলোকে নেপালৰ 5 কিলোমিটাৰমান লৈ যাব সেয়াই কিন্তু আমি নগ'লোঁ বৰ দেৰি হৈ যোৱাৰ কাৰণে আমাৰ ড্ৰাইভাৰজনেও মানাই কৰিলে আমাক যাবলৈ তালৈ কাৰণ আমাৰ ভালেখিনি সময় লাগিব হোম ষ্টে পাবলৈ সেইকাৰণে আমি সোনকালে গুচি অহাটো ভাল বুলি ভাবিলোঁ আৰু 3টা বজাতে উঠা যে ৰাতিপুৱা সেইটো কাৰণে ভাগৰো বহুত বেছি লাগি আছে এয়া হৈছে আমাৰ আমি ডিনাৰ কৰি সেইদিনা সোনকালে হৈ থাকিলোঁ কাৰণ আমি নেক্সট ডে ঘৰলৈও ঘূৰিব লাগিব আৰু তাৰ আগতে জাপানীজ টেম্পললৈ যাব লাগিব নহয় ৰাতিপুৱা এপাক সেইকাৰণে ওলালোঁ নেক্সট ডে আমি জাপানীজ টেম্পল খোজকাঢ়ি এয়া মানুহৰ ভিৰ বহুত বেছি হৈছে আৰু গাড়ী লৈ মানুহে দূৰৰ পৰা আহিছে আমিতো আমাৰ ৰুমটো ওচৰতে সেইটো কাৰণে আমি খোজকাঢ়ি গৈছোঁ আৰু ৰাস্তা ইমান বেছি ভাল যে নহয় আমি খোজকাঢ়ি গৈয়ে মনটো ভাল লাগিব হয় ভৰি হাত অলপ বিষাব কাৰণ পাহাৰীয়া ঠাই যিহেতু এঢলীয়া ওখ চাপৰ ৰাস্তা তথাপিতো আপোনাৰ মানে তাত খোজকাঢ়ি ভালো লাগিব ভৰি হাত বিষালেও মনটো ভাল লাগিব আৰু ঘৰবোৰো মানে আৰ্কিটেকচাৰবোৰ ইমান বেছি ধুনীয়া নহয় সেইবোৰে চাবনে আপুনি আপোনাৰ তাৰ গছ গছনিয়ে চাব We're gonna keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never wanna look at a house in the garden, I never wanna lock you down. I know you're not mine, it's just my turn, but we can still have fun for now. এইফালে চা মুখখন চা মুখখন চা You told me you don't really do commitment, trust me, consider your message received. When you said you couldn't take us too seriously, I must admit I was relieved, 'cause I never wanna play happy families with you, but I like having you. এইফালে চা মোলে চা বেটা মোলে চা Aware this is a flash in the pan, but we can still have fun now. When you stop paying so much attention, and when you're moving in another direction, don't worry, I get it. I meant what I said when I said it, lady. I never wanna look at a house in the garden, I never wanna lock you down. উভতিবৰ সময়ত এয়া ভিডিঅ' ক্লিপ এটা কৰি থ'লোঁ ইমান ধুনীয়াকৈ যে থয় তেওঁলোকে ঘৰবোৰ ইমান নিট এণ্ড ক্লিন লেতেৰা চেতেৰা বুলিবলৈ নাই সঁচা কথা কৈছোঁ
আৰু ৰাস্তাবোৰো দেখিছে কিমান ধুনীয়াকৈ থয়, ইমান পৰিপাটি চাফ চিকুণ, ঘৰ দুৱাৰবোৰো ইমান পৰিপাটিকৈ থয় নহয়। মই টেম্পলৰ পৰা আমি 12টামান বজাত উভতি আহিলোঁ আৰু ৰুমৰ পৰা আমি 1টামান বজাত আমাৰ ট্ৰেইনলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু ট্ৰেইন আছিলে আমাৰ 5টা, কিন্তু লেট আছিলে 6টা বজাত আমি ট্ৰেইনত উঠি ঘৰলৈ বুলি গুচি আহিলোঁ। বেছি ভিডিঅ' নকৰিলোঁ কাৰণ বহুত ভাগৰ লাগিছিলে। আজিলৈ বাই বাই। ব্লগটো ইমানতে সামৰিছোঁ। নেক্সট ব্লগত আকৌ লগ পাম।